जराइनि सिगा ओनसोलनि मोननै जायगायाव खमरांनि फैनाय गोथार आसनि बेखेवदों। जराइनि सिगा ओनसोलाव फैनाय मोननै आसनिखौ बेखेवनानै होदों मिरु मेसिं बानि केबांनि नेहाथारि राजु मेटगाया। आसामनि साखाथि रायजो अरुणाचल प्रदेशनिफ्राय बोहैबोनाय दिफि दैमा आरो नाहर दैमानि गिसि गानायजों जराइनि सिगा ओनसोलाव रायजो जाबोनाय सुबुंफोरखौ हालाय हाफाय खालामबोगासिनो बोसोरै बोसोर। बेनो दैमानि गिसि गानायानो आबाद मावनाय लामा दालां गासैखौबो खहा खालामलाङो। मख'नो गोनांदि अरुणाचल प्रदेशनिफ्राय बोहैबोनाय दिफि दैमानि गिसि गानायखौ होथेनायनि थांखिजों MGNरेगाखौ खमैबो 8 लाख रांनि पुजिनिफ्राय दा बलुखागुरिनिफ्राय 2 नं मिलनपुरसिम मोनसे खम रांनि लामा। सिगा पन्चायतनि बलुखागुरि आरो मिलनपुरनि अनगायैबो खमैबो गंब्रै गंबा गामिनि जेंना एबा गिसि गानायखौ होथेनायनि थांखिजों मोनसे गोथार सानजों बेखेवनानै होयो मिरु मेसिं बानि केबांनि नेहाथारि राजु मेटगाया। लोगोसे थांनाय बोसोराव नाहर दैमानि गिसि गानायजों गोबां ओनसोलाव जेंनाजों गोग्लैनायखौ नुनानै दा बान्दो होथेनायनि मुङाव MGNरेगानि आसनिफ्राय 13 लाख रांनि माथावरि होथेनाय आसनिखौ बेखेवनानै होयो सानजा जनाय जिल्ला परिषदनि सोद्रोमा अतुल पेगुआ। लोगोसे दिफि दैमा नाहर दैमानि बायफ्लंनायजों बे बारनिफ्राय बेबायदि जेंना भुगिनो गोनां जानाय नंलिया होननानै फोरमायो सानजा जनाय जिल्ला परिषदनि सोद्रोमा अतुल पेगुआ। DRDA ডিপাৰ্টমেণ্টৰ পৰা 2023 বিত্তীয় বৰ্ষৰ কাৰণে এইটো প্ৰথম জনাই সাব ডিভিজন জনাই ব্লক বা ধেমাজি জিলাত এনেকৈ জেনেৰেল স্কিম আজি প্ৰথম হৈছে। এইটো পূৰ্বৰ পৰা আমি চাই আহিছোঁ, আগৰ পৰা চাই আহিছোঁ আৰু তেনেকৈ সৰু সৰু স্কিম ইয়াত বহুত ধৰা হ'ল, কিন্তু এই স্কিমবিলাকে এই বান প্ৰতিৰোধ কৰিব পৰা নাই। সেইকাৰণে এইবাৰ এই অঞ্চলৰ চিগা পঞ্চায়তৰ টাকাম মিচিং পৰিণ কেবাং আৰু ইয়াত থকা আমাৰ জাতীয় সংগঠনসমূহৰ অশেষ চেষ্টাত বিধায়ক DC CO ধেমাজি জিলা পৰিষদ গোটেইকেইটাক আলোচনা কৰাৰ পাছত এইটো প্ৰথমবাৰৰ কাৰণে প্ৰথম ফেজ হিচাপে জিলাৰ ভিতৰত এই স্কিমটো অনুমোদন জনাইছে আৰু আমি আশা কৰিছোঁ এই স্কিমটোৰ পৰা অঞ্চলৰ ৰাইজৰ বহুত উপকৃত হ'ব। আৰু আমি ইয়াতে এটা অনুৰোধ জনাব বিচাৰিছোঁ ৰাইজকো যে স্কিমটো যেন তেওঁলোকে প্ৰকৃত অৰ্থত বান প্ৰতিৰোধ কৰিবৰ কাৰণে এই অঞ্চলৰ ভূমিবিলাক বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰক। বাকী আগৰ দিনবিলাকত যি ধৰণে স্কিমবিলাক কৰাৰ নামত আমি স্কিম কৰিছোঁ এইধৰণে যাতে নহয় তাৰ কাৰণে মই সকলো পক্ষক আহ্বান জনাইছোঁ আৰু স্কিমটোৰ সফলতা কামনা কৰিছোঁ। এইটো বলুকাগুৰিৰ পৰা 1 নং মিলনপুৰ 2 নং মিলনপুৰলৈকে হ'ব, প্ৰায় 1 কিলোমিটাৰ বুলি ধৰিব লাগিব। যেহেতু জেগাত 1 কিলোমিটাৰ তেওঁলোকৰ অনুমোদনৰ পইচাটো কিছু ইয়াতে কমেই হ'ব, যিহেতু মূল্যটো 18,26,000 তেনেকৈ আছে। এই পইচাটো অলপ কমেই হ'ব, যিহেতু আমি আলিটো আৰু মজবুতকৈ বনাব লাগিব। আৰু ইয়াৰ উপৰিও আমি আলোচনা কৰিছোঁ যিহেতু এইটো JCBৰ পৰা আমি বনাম, কিন্তু ৰাইজে যিহেতু সহযোগ কৰিছে ৰাইজৰ জব কাৰ্ড আমি ব্যৱহাৰ কৰিম। সঁচা কথাকৈ কৈছোঁ, ইয়াত লোকদাগ একো নাই। আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ লগত আমি আলোচনাও কৰিছোঁ যে প্ৰয়োজন সাপেক্ষে ৰাইজে যদি পইচাটো জব কাৰ্ডৰ পৰা ওলাই দিয়ে ইয়াত পাৰ্কো পাইনো নিৰ্মাণ কৰিব পাৰে বুলি কৈছে। আপোনালোকৰ ইচ্ছামতে এইটো ব্যৱহাৰ কৰিব কৈছে। গতিকে আমি সঁচা অৰ্থত যদি ব্যৱহাৰ কৰোঁ, অকল মাটিৰ কামতে গোটেই পইচা ব্যৱহাৰ কৰিব লাগে, অন্যান্য ৰেগাৰ নিচিনা নহয়। এইটো এমাৰ্জেঞ্চি ফাণ্ড, আৰু এমাৰ্জেঞ্চি ফাণ্ড হোৱাৰ কাৰণে আমি যিকোনো কামত বান প্ৰতিৰোধৰ যিকোনো কামত আমি ব্যৱহাৰ কৰিবৰ কাৰণে ওপৰৰ কৰ্তৃপক্ষৰ পৰা এইটো অনুমতি দিছে। জনাই বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় বন পেগু ডাঙৰীয়া আৰু জনাই আৰু বিভিন্ন জাতীয় সংগঠন বিশেষকৈ অনুলিত গণশক্তিৰ ব্লক কমিটিৰ সভাপতি মাননীয় ৰাজু মেটক ডাঙৰীয়া, তেওঁলোকৰ নিৰন্তৰ চেষ্টাৰ ফলত আৰু বিশেষ তৎপৰতাত আমাৰ পূব জোনাই জিলা পৰিষদৰ ZPM অতুল পেগু ডাঙৰীয়াই এই দীৰ্ঘদিন ধৰি যিটো ডেপি নদীৰ সমস্যা আছিলে সেই সমস্যাটোক এনেকৈ ধৰণৰ মুহূৰ্তত যে ৰাইজৰ হিতৰ কাৰণে তেওঁলোকে যে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে তাৰ কাৰণে মই অশেষ তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু খালি মই এতিয়া আহ্বান জনাওঁ, চৰকাৰে আমাক কিছু অনুদান দিছে, বিধায়ক মহোদয় বা জিলা পৰিষদ মহোদয়ে এই টকাটো সৎ কামত ব্যৱহাৰ কৰিব লাগে। যিহেতু ইয়াত বান প্ৰটেকশ্যনৰ কাৰণে কৰা হৈছে, যেন বানটো যেন ভালকৈ কোৱালিটি থাকে, তাৰ কাৰণে মই জাতীয় সংগঠনৰ তৰফৰ পৰা তেওঁলোকলৈ আহ্বান জনাইছোঁ। ইয়াৰ পৰা আমাৰ বহুত উপকাৰ হ'ব, বিশেষকৈ নাহৰ গেজেৰা, নাহৰ বান্দানা আৰু নাহৰ বিজুলী আজি বছৰ বছৰ ধৰি যিকোনো কৃষি কাৰ্যই হওক বা মাছ পোহাৰ পৰা আৰম্ভ কৰি পশু পক্ষী জীৱ জন্তু সকলোবিলাক সমস্যাৰ সৃষ্টি কৰি আহিছে। এইকাৰণে আজিৰ দিনটো আমি বহুত শুভ দিন বুলি ভাবিছোঁ। প্ৰথমতে মই এইকাৰণে মাননীয় আমাৰ
বিধায়ক মহোদয় ভুৱন পেগু ছাৰ আৰু আমাৰ DC ছাৰ আমি ধন্যবাদ জনাইছোঁ আৰু আজি বিশেষকৈ আমি আজি মিচিং বান একেবাঙৰ ছেক্ৰেটাৰী ৰাজু মাধৱ ছাৰকো ধন্যবাদ জনাইছোঁ তেখেত আহি আজি উদ্বোধন কৰি গৈছে ইয়াত আৰু অতুল পেগু ছাৰক ধন্যবাদ জনাইছোঁ আৰু ৰাজকুমাৰ মৰাং ছাৰকো আমি ধন্যবাদ জনাইছোঁ আমাৰ এটা বহুত দিনীয়া এটা সমস্যা আমাৰ বিশেষকৈ আজি বছৰ বছৰ ধৰি নাহৰ গেজেৰা নাহৰ বান্দনা আৰু নাহৰ বিজুলী বহুত সমস্যাৰ সৃষ্টি হৈছে আৰু এইকাৰণে আজি আমি মাছ পোনাৰ বহুত পুখুৰীৰ পৰা মাছ ওলাই যায় বাৰিষা অহাৰ লগে লগে বহুত সমস্যা পশু ছাগলী গৰু গাহৰি চৰাবলৈ কোনো অসুবিধা হোৱা নাই অসুবিধা হৈ আহিছে এইকাৰণে আজি আমি খুব ভাল লাগিছে মনটো আৰু লগতে আমাৰ যিটো 2 নং মিলনপুৰ ভলুকাগুৰি গাঁও অকল এখন মিলনপুৰ গাঁৱে নহয় এইখন ৰঙাজানৰ পৰা আপটো কৰি গোটেই খেতি পথাৰ নষ্ট কৰি আহিছে বহুত বাৰিষাই বহুত মানুহক আঁতলৈকে ঘৰৰ চোতালবিলাক আঁতলৈকে পানী হৈ যায় এইকাৰণে আমি আশা ৰাখোঁ এই যিটো আমাক ইয়াত যিটো স্কিম দিছে আমি ভাল লাগিছে আমি ইয়াৰ পৰা বহুত উপকাৰ হ'ম বুলি আমি ভাবিছোঁ এইকাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000 दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन